Bokajan AJYCP atum Pinpurano SDO officer rideng kapacherdam. Noson CPni ni phai kre trosi pai pai chiklo anarlo porphai sira chiti mapor manau Bokajan AJYCP maipu jitu phukan pe japon ninsi kedam tang ni phai kre ke thomani langphera long banghinia bangpua tumaphan bangthek thek thea tum apranar mutten apran kedam nang jui tumamen Nil Bordoloi Lapen Vivikhon Bordoloi pusi bangthek pon Lapen no nama try kom sai khia tum retarded bom lang pusi pachini Lapen ke alang ni tumahin pen ke condemn lo lapen ke prabjin pen main culprit phan nep ingnang ra kok that pinang ji pusi sodak pen chuning ri pon tang te alang ni tumalam thele langsina Bokajan pen hempun ki report Parbiang Long TV9 News আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বিলং জিলা সমিতিৰ তৰফৰ পৰা মাননীয় মহকুমা অধিপতি মহোদয় বাইদেউৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ লগতে মাননীয় কাৰ্বিলং সাহিত্য সাহিত্য পৰিষদৰ ডক্টৰ তুলিৰাম ৰংহাঙকে আদি কৰি জিলা প্ৰশাসনলৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে যোৱা 13 আগষ্টত লাংফাৰ পৰিষদীয় তথা ৰাজাপথাৰ অঞ্চলৰ দুজন ব্যক্তি নীল বৰদলৈ আৰু ভিভিখন বৰদলৈ যি নিহংসতাভাৱে হত্যা কৰা হ'ল তাক আমি পোনপ্ৰথমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰভাৱে নিন্দা আৰু গৰিহণা দিছোঁ আৰু শোকসপ্ত পৰিয়ালবৰ্গলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাৰ সমবেদনা জ্ঞাপন কৰিছোঁ এতিয়া আমি ক'ব বিচাৰিছোঁ যে কি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিদিনাখন ঘটনাটো সংঘটিত হৈছিল সেইদিনাখনৰ পৰাই আমাৰ জিলাখনৰ সভাপতি অপূৰ্ব দাসকে প্ৰমুখ্য কৰি আমি জিলাখন সেই অঞ্চলত গৈ পেলাই পুংখানুপুংখভাৱে আমি পৰিৱেশন কৰিছিলোঁ আৰু আমি গোটেই বস্তুটো ন্যায়িকভাৱে দেখি চাইছিলোঁ যে আমি ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি ঘটনাটো সংঘটিত হ'ল কিন্তু আৰক্ষী প্ৰশাসনে আজিলৈকে দুখী তথা কালপিতকেইটাক আজিলৈকে বিচাৰি উলিওৱাত ব্যৰ্থতা হৈছে কিন্তু এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰিছোঁ যে এই হত্যাকাণ্ডৰ লগত জড়িত যোনেই নহওক তেওঁলোকক CBI তদন্ত জৰিয়তে হ'লেও তেওঁলোকক কৰায়ত্ব কৰি পেলাই দুখী ব্যক্তিসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আৰু আইনৰ জৰিয়তে ফাঁচি দিবলৈ তথা ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচি দিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ এই সংক্ৰান্তত এতিয়া আৰক্ষী প্ৰশাসনে জোৰদাৰ তদন্ত তেওঁলোকে চলাইছে বুলি আমি অনুভৱ কৰিছোঁ বা আমি সংবাদ মাধ্যমতো দেখিবলৈ পাইছোঁ যে আৰক্ষী প্ৰশাসনে তদন্ত যথেষ্ট কৰিছে কিন্তু এতিয়ালৈকে কিন্তু আজি 13 তাৰিখৰ পৰা আজি 17 তাৰিখ হ'ল কিন্তু দুখী ব্যক্তিসকলক কিন্তু এজনকে এতিয়ালৈকে কৰায়ত্ব কৰিব নোৱাৰাটোহে এতিয়া এটা বিচৰ্য বিষয় হৈছে সেইকাৰণে আমি আৰক্ষী প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে দুখী যোনেই নহওক যি ধৰ্ম জাতি নিৰ্বিশেষে যোনেই নহওক তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি পেলাই জেল হাজতলৈ পঠোৱাৰ লগতে তেওঁলোকক ফাঁচি দিবলৈ আইনক আমি দাবী জনাইছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে শান্তি শৃংখলা বৰ্তাই ৰাখক সেইটোৱে আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ